আৰু গাইছ এতিয়া মই গা চা ধুই কিনে ৰেডি হৈ গ'লো। তো ফাইনেলি গাইছ আমি আহি পালোঁ খাৰুপেটীয়া। এতিয়া লৈ ল'লোঁ আমি ইয়াতে চিংগাৰা আৰু চ' হেল্ল' গাইছ, ৱেলকাম বেক টু দ্য নিউ ব্লগ। চ' গাইছ আজি ইণ্ট্ৰ'টো অলপ বেলেগ ধৰণৰ হৈ আছে। মই চাক গামোচাত আছোঁ, টি চাৰ্ট একো লগোৱা নাই, কাৰণ আজি আমি গৈ আছোঁ খাৰুপেটীয়া আৰু খাৰুপেটীয়াত দাণ্ডি বম আছে। তো আপোনালোকক গৈ কিনে দেখাই আছোঁ কেনেকৈ কি হয়। মানে 4টা সোমবাৰ গ'ল ন, তো আৰু এটা সোমবাৰ কালি আছে। তো দাণ্ডি বম আমি গৈ কিনে আপোনালোকক দেখাইছোঁ। মোৰ লগত বিশাল দা আৰু বিকি দাও আছে। তো আমি এতিয়া মই ফাৰ্ষ্টত গা পাটো ধুই আহোঁ, গাটো ভালকৈ ধুই আহি আপোনালোকক লৈ গৈ আছোঁ আৰু খাৰুপেটীয়াত লৈ কিনে আপোনালোকক দেখাই আছোঁ কেনেকৈ কি হয়। তো ভিডিঅ'টো চাই থাকক। তো মই ফাৰ্ষ্ট গাটো ধুই আহোঁ আৰু আপোনালোকক দেখাই আছোঁ। আৰু গাইছ এতিয়া মই গা চা ধুই কিনে ৰেডি হৈ গ'লোঁ। তো এতিয়া বিকি দা আৰু বিশাল দাই ৱেইট কৰি আছে মোৰ কাৰণে। তো গৈ কিনে লগ পাই আছোঁ আমি খাৰুপেটীয়া। গৈ আছে ইফালে বিশাল দা আৰু ইফালে বিকি দা। ব'ল এতিয়া যাব লাগিব নহয়, ব'ল। অঁ ব'ল ব'ল। আৰু গাইছ এতিয়া আছোঁ আমি টমটমত। তো ইয়াৰ পৰা আমি যাম খাৰুপেটীয়া। আৰু এতিয়া দলগাঁও আহি পালোঁ। এইটো দলগাঁৱৰ শিৱ মন্দিৰ হয়। তো ফাইনেলি গাইছ আমি আহি পালোঁ খাৰুপেটীয়া। তো ইফালে দণ্ডি হ'ব, ইফালে আমি যাম, গৈ কিনে আপোনালোকক দেখাই আছোঁ। আৰু গাইছ এইটোৱে মেইন গেট হয় দণ্ডি বমৰ। তো ইয়াৰ পৰা সোমাই যাব লাগে। তো এতিয়া মানে খালী আছে, এতিয়া কোনো অহা নাই। তো অলপ পিছত মানে ভিৰ হ'ব লাহে লাহে। আৰু এতিয়া আমি আহিছোঁ খাৰুপেটীয়াৰ ৰুচি মিলনত। এতিয়া লৈ ল'লোঁ আমি ইয়াতে চিংগাৰা আৰু খাই মেলি যাম। আৰু ইফালে আছে বিশাল দা, লৈ আছে কিবা। আৰু এইটো শ্মশানৰ ফালে হয়। তো আগত শিৱ মন্দিৰ কালী মন্দিৰ আছে। তো দণ্ডি কৰি চবেই ইয়াতে আহিব। তো আপোনালোকক এতিয়া লৈ যাম মই ভিতৰত। তো ভিতৰত গৈ কিনে আপোনালোকক দেখাম ইয়াতে কেনেকৈ কি আছে, কেনেকুৱা ধৰণৰ মন্দিৰ। আৰু এইটোৱে মন্দিৰ হয়, খুব ধুনীয়া মন্দিৰটো, বৰ ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে। আৰু আগতো মন্দিৰ আছে এটা, তো তাতেও দেখাম আপোনালোকক। আৰু ইয়াতে চাগে এইটো মন্দিৰ হয়, এইটো কালী মন্দিৰ হ'ব চাগে। মই সোমাই কিনে দেখাই আছোঁ। তো এতিয়া মই গৈ আছোঁ কালী মন্দিৰত। তো ফাৰ্ষ্ট কালী মন্দিৰ আছে। তো কালী মন্দিৰত আপোনালোকক অলপ দেখাই কিনে তাৰপিছত লৈ যাম শিৱ মন্দিৰত। আৰু এইটোৱে হয় কালী মন্দিৰ। তো এতিয়া তলা মৰা আছে, পিছত খুলিব চাগে, এতিয়া বন্ধ আছে। আৰু ইফালে এটা সৰু সুৰা মানে নদীৰ নিচিনা আছে, পুখুৰী টাইপৰ। তো ইয়াতে গা পা ধুৱে মানুহে, ধুই কিনে পানী চানী ঢালে চাগে। আৰু এতিয়া মই আৰু বিকি দাই গৈ আছোঁ শিৱ মন্দিৰত। আগত চাওক শিৱ মন্দিৰটো বৰ ধুনীয়া লাগি আছে, খুব ডাঙৰ মন্দিৰখন। আৰু এইটো আগৰ মন্দিৰ হয় বহুত। আৰু এইটোৱে মন্দিৰ হয়, চাওক খুব বিশাল মন্দিৰটো। আৰু ইয়াতে চবে ফটো চটো ক্লিক কৰি আছে, খুব ভাল এটা মন্দিৰ। আৰু এতিয়া মই আৰু শিৱা মন্দিৰৰ পৰা ওলাই আহিলোঁ বাহিৰত। আৰু চাওক ইয়াতে একদম একেৰাহে বৰষুণ পৰি আছে, খুব বৰষুণ হৈ আছে এতিয়া। আৰু এতিয়া বৰষুণ অলপ কমিছে, চ' আমি অলপ খিচিৰি খাব আহিছোঁ বাহিৰত। আৰু এতিয়া প্ৰসাদ খাই কিনে আমি আহিলোঁ খাৰুপেটীয়া চাৰিআলি। তো ইয়াতে শিৱ মন্দিৰ হয়, খুব ডাঙৰ এটা মন্দিৰ আছে ইয়াতে। তো ইফালে চাৰিআলিৰ ওচৰত মানে মেইন ৰোডৰ সিপাৰে মানে ডলফিনৰ ওচৰত অলপ ডেন্স হৈ আছে। তো আপোনালোকক লৈ গৈ আছোঁ আৰু দেখাই আছোঁ। তো আপোনালোকে অলপ চাওক আৰু এনজয় কৰক অলপ ডেন্সখন। আৰু ইয়াতে হৈ আছে ডান্স। তো ওপৰত বৰষুণ পৰি আছে একেৰাহে, মানে বন্ধে হোৱা নাই, তেতিয়াৰ পৰা বৰষুণ যে পৰিয়ে আছে একেৰাহে। তো বৰষুণত ভিজি ভিজিয়ে মানে গোটেই ডেন্স কৰি আছে চবে। এতিয়া বহুত ডেন্স হ'ল, এতিয়া অলপ খাই লওঁ চৰ্বত। আৰু গাইছ ইফাল দিয়ে ৰাস্তা। তো ইফাল দিয়ে শ্মশানৰ সিফালে সোমাই যাব, শিৱ মন্দিৰৰ ওচৰত যাব। তো দণ্ডি কৰি ইফাল দিয়ে এইটো টাৰ্ণিঙতে সোমাব। আৰু মোৰ পিছফাল দিয়ে সোমাই যাব। আৰু এতিয়া দণ্ডিৰ ইমান ভিৰ হোৱা নাই, অলপ পিছৰ পৰা ষ্টাৰ্ট হ'ব। আৰু গাইছ লাহে লাহে এতিয়া ভিৰখন বাঢ়ি আছে। আৰু ওচৰৰ মানুহ আৰু আনলোকেল মানুহকেইটাও দণ্ডি কৰিব আহি আছে লাহে লাহে। আৰু গাইছ এতিয়া চাওক এটা দুটাকৈ মানে দণ্ডি কৰিবলৈ ষ্টাৰ্ট হৈছে। চ' মানুহকেইটা এটা দুটাকৈ আহি আছে। আৰু ইফালে পানীও দি দিছে, মানে ভাগৰ লাগে ন ইমান দূৰৰ পৰা আহি থাকে দণ্ডি কৰি কৰি। তো পানী দি দিছে ইয়াতে। আৰু এতিয়া আমি চবে গৈ আছোঁ মন্দিৰৰ ফালে। তো এতিয়া মানে মন্দিৰৰ ফালে গৈ কিনে আপোনাক দেখাই আছোঁ এতিয়া কেনেকুৱা ধৰণৰ ভিৰ হৈছে। আৰু মোৰ লগত চিচু আছে, তো পিছফালে চিচক লগ পাইছোঁ। আৰু শিৱা আছে ইফালে, পিছফালে চিচ আছে। আৰু বিশাল দা বিকিদাহঁতেও আহি আছে। আৰু এতিয়া চাওক ভিৰ পূৰা ষ্টাৰ্ট হৈ গৈছে লাহে লাহে, মানে বহুত ভিৰ হৈ আছে। আৰু দণ্ডি যোনে যোনে কৰিব আহিছে চব ইফাল দিয়ে এইটো ৰাস্তা দিয়ে গৈ আছে। আৰু আমিও মন্দিৰৰ ফালে গৈ আছোঁ। আৰু বৰষুণ এতিয়াও কমা নাই, বৰষুণ দিছে, ভালেই হৈছে। মানুহকেইটা অলপ আৰামো হৈছে, মানে ইমান দূৰৰ পৰা দণ্ডি কৰি আহি আছে।
তো ভালেই হৈছে বৰষুণটো দিছে আৰু এতিয়া আমি গৈ আছোঁ গৈ কিনে আপোনালোকক দেখাই আছোঁ চব আৰু গাইছ ইয়াতে খুব ভাল কৰিছে মানে ওচৰে মানে অলপ আগুৱাই গ'লে আপোনাৰ এটাৰ পিছত এটা মানে ইয়াতে পেণ্ডেলৰ নিচিনা বনাই দিছে তাতে মানে এনেকৈ চৰ্বত ৰাখি দিছে তো যাক পিয়াজ লাগে তো তাৰ পৰা লৈ কিনে আপোনালোকে খাব পাৰিব তো দণ্ডি কৰি আহি থাকে চ' সিহঁতেও খাই ভাগৰ লাগে ন তো আৰু খুব ভাল লাগে মানে এনেকুৱা দি থাকিলে আৰু গাইছ এতিয়া মানে খুব ভিৰ হৈ আছে ইয়াতে তো চাব পাৰে চাৰিওফালে মানুহ আৰু মানুহকেইটা চাবও আহিছে কিছুমানে দণ্ডি কৰিব আহিছে তো বেছিভাগ চাব মানুহ বহুত আহিছে দণ্ডিও কৰি আছে বহুত আৰু আপোনালোকক দেখাম ক'ত কেনেকৈ কি তো গোটেইখিনি আপোনালোকক দেখাই আছোঁ তো ভিডিঅ'টো চাই থাকক গাইজ আৰু গাইজ ইয়াতে অলপ ৰখিলোঁ আৰু বৰষুণত ভিজি চুলিৰ অৱস্থা নাই গাইজ শেষ গোটেই আৰু পিছফালে চাওক কেনেকুৱা গোটেই মানুহ আহি আছে এতিয়া লাহে আৰু এতিয়া আপোনালোকক লৈ যাম মন্দিৰৰ সিফালে তো মন্দিৰত তাতে টাৰ্ণিঙত মানুহকেইটা সোমাই আছে আৰু চবে দণ্ডি কৰি ইফালদিয়ে গৈ আছে তো ইফালদি আগতো দেখুৱাইছোঁ এইটো জেগাখন তো ইফালদি এইটো ৰাস্তাৰে গৈ আছে গৈ একদম শিৱ মন্দিৰৰ সিফালে যাব তো চাওক ইয়াতে গৈ আছে একেৰাহে আৰু গাইছ এতিয়া আপোনালোককো লৈ গৈ আছোঁ ভিতৰত তো মন্দিৰৰ ওচৰত গৈ কিনে দেখাই আছোঁ য'ত আমি আগত গৈছিলোঁ যোনটো মন্দিৰখন দেখাইছিলোঁ তাতে যাম এতিয়া আৰু এতিয়া আমি গৈ আছোঁ মন্দিৰৰ ফালে আৰু ইয়াতে খুব ভিৰ লাগিছে চ' ফাইনেলি আহি পালোঁ আমি মন্দিৰৰ ওচৰত তো আগতে দেখাইছোঁ এই মন্দিৰখন আৰু ইয়াতে খুব ভিৰ লাগি আছে এতিয়া মানুহকেইটা সোমাই আছে ন তো সিফালে চাই আছে মানুহকেইটা ওলাই আছে সোমাই আছে খুব ভিৰ লাগি আছে এতিয়া আৰু গাইছ পিছফালে চাওক কিমান মানুহ তো মানুহকেইটা একদম আহিয়ে আছে আৰু গৈও আছে মানুহ পিছফালে চাওক বিশাল দাও আছে মোৰ লগত গাইছ আজিৰ কাৰণে ইমানে বেছি দেৰি নকৰোঁ আৰু ভিডিঅ'টো বেছি ডাঙৰ নকৰিলোঁ কাৰণ বহুত দীঘল হৈ যাব তো আজিৰ কাৰণে ইমানে গাইছ আৰু এতিয়া ৰাতি বাজি আছে 2:30 আৰু এতিয়া আমি গাড়ী ল'ম আৰু ঘৰত যাম আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো আজিৰ কাৰণে ইমানে গাইছ বাই